প্ৰথম কথা নৱসৈনীয়া য'তে নহওক ভাৰতবৰ্ষত য'ত খেলিলেও জিকিব পৰা কণ্ডিশ্যনটো সদায় আছে আৰু সদায় থাকিব। মই কোকৰাঝাৰত মই ভাবোঁ নৱসৈনীয়া জিকাৰ কাৰণে অসুবিধা নাই। কিন্তু কথা হ'ল কি যে BTCৰ বৰদৈ হওক নন বৰদৈ সকলো ৰাইজে এটা বিচাৰিছিল যে BTC কেন্দ্ৰিক যিটো সমষ্টি দুটা সমষ্টি হওক, এটা ওদালগুৰি হওক এটা মানে কোকৰাঝাৰ হওক। কাৰণ তেতিয়া দুই পক্ষৰ ফালৰ পৰা এটা পলিটিকেল যুঁজ হ'লেহেঁতেন, তাত যাৰ বেছি কেপাচিটি আছিল তেওঁলোকে জিকিব পাৰিলেহেঁতেন। মই ভাবোঁ এইটোত বিজেপি ভয় খালে যে তেওঁলোকে ভাবিছে যে ইয়াত যদি দুটা কৰা যায় দুটা সমষ্টি তেওঁলোকে হেৰাব, এইটো এক নম্বৰ ভয় খালে। দ্বিতীয়তে কোকৰাঝাৰ সমষ্টিৰ পৰা আপুনি ভৱানীপুৰ সৰভোগ কাটি কুটিনি এনেকুৱা ধৰণে বনাইছে। আজি ভৱানীপুৰ গোটেই মানুহখিনি কৈছে যে কমচে কম আমাক কোকৰাঝাৰ সমষ্টিত ৰাখিলে ভৱানীপুৰে থাকক সমষ্টি, কিন্তু কোকৰাঝাৰত ৰাখক। বা সেইফালৰ পাৰ্টটো মানুহখিনি কৈছে এইটো সৰভোগৰ বা বৰনগৰ হওক, কাৰণ বৰনগৰ ঐতিহাসিক এটা নাম আছিলে। ইয়াৰ পিছত বহু এনেকুৱা ভোটাৰ আছে যিসকলে আমাক ভোট দি আছিলে, কিন্তু তেওঁলোকে বাহিৰত যাব পাৰি বৰ দুখ পাইছে। এফালৰ পৰা কোকৰাঝাৰ সমষ্টিত বাক্সা, কোকৰাঝাৰ, চিৰাং তিনিখন ডিষ্ট্ৰিক্ট থাকিবলৈ আগতে প্ৰায় 9খন ডিষ্ট্ৰিক্ট আছিলে বা 7খন আছিলে। সেইটো ফালৰ ভাল হৈছে প্ৰশাসনিক ফালৰ পৰা। লগতে আমাৰ আজি মই এইমাত্ৰ ৰাতিপুৱা আমাৰ ডিমৰীয়াৰ পৰা আহিছিল। ডিমৰীয়াৰ নামটো ঠিকেই কৈছে, ঐতিহাসিকভাৱে ডিমৰীয়া ৰাজ্য ৰজা চব আছিলে। কিন্তু ডিমৰীয়া সমষ্টিটো একমাত্ৰ হয়তো পীযুষ হাজৰিকাৰ কাৰণে বনোৱা হৈছে, কাৰণ মৰিগাঁৱত যিহেতু মুছলিমৰ বিৰুদ্ধে যথেষ্ট এণ্ট্ৰি কৰি আছে, মৰিগাঁৱতে জিকিব পৰা অংক নাই। গতিকে সকলোৱে এনেকুৱা ধৰণৰ অসমৰ ক্ষেত্ৰত কৈছে যে আমাৰ দাদা ব্ৰিগেড বুলি যিটো আছিল তেওঁলোকৰ কাৰোবাক বচাবৰ কাৰণে কাৰোবাক সংস্থাপনৰ কাৰণে তেনেকুৱা কৰিছে নেকি, এইটো কিন্তু ভাল কথা হোৱা নাই। আৰু মই ভাবোঁ যে এই যিটো ডিলিমিনেশ্যন এইটো কিন্তু অসমীয়া জাতি বা যিখিনি মানুহে ইমান দিনে মুভমেণ্ট কৰি আছিলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ কোনো কাৰণতে নহয় বুলি মই ভাবোঁ। ইয়াৰ সলনি বিকল্প যথেষ্ট ব্যৱস্থা আছিল। গতিকে মই আশা কৰোঁ সাধাৰণ কিবা বিজেপি বা কোনোবা ব্যক্তি বিশেষৰ পলিটিক্স বচোৱাৰ কাৰণে এইটোত অসমৰ মানুহখিনিৰ চেণ্টিমেণ্ট বা হিত বা এইটো জাতি ধৰ্ম বৰ্ণৰ নামত যিটো হেৰি কৰিছে এইটো কোনো ঠিক হোৱা নাই। যেনেকুৱা আজি ডিমৰীয়া কথাটো কৈছে, কাৰ্বি মানুহ প্ৰায় 1 লাখৰ বেছি আছে, বড়োসকল আছে, তিৱাসকল আছে, অৰ্থাৎ অকল ট্ৰাইবছে তাতে প্ৰায় 1,30,000 আশে-পাশে ভোটাৰ আছে। SC মানুহ কেৱল আমাৰ হিন্দু বেংগলী ডমিনেট 3টামান এনেকুৱা ৱাৰ্ড আছে, তাত কাটি দিছে তাৰ 10,000 মানুহ। এটলিষ্ট ইলেকশ্যন কমিশ্যনে এনেকুৱা এটা ক্ৰাইটেৰিয়া কৰিব লাগে যে ST SC বা যাৰ কাৰণে ৰিজাৰ্ভেশ্যন নহওক তেওঁলোকৰ কম হ'লেওতো 10% থাকিব লাগে বা অলপ বেছি থাকিব লাগে। SC সকলেও কৈছে মোক যে SCৰ কাৰণে আৰু এনেকুৱা বহুত সমষ্টি আছিল যিটো ৰিজাৰ্ভেশ্যন কৰিব পাৰিলেহেঁতেন। SC STৰ কাৰণে যদি পপুলেশ্যন বাঢ়িছে বঢ়াব লাগে, এইটো অসুবিধা একো নাই। কিন্তু তাৰ কাৰণে বাকী মানুহখিনি হেৰি হওক। মই সেইকাৰণে কৈছোঁ অসমৰ ৰাইজলৈকে মই আহ্বান যে যিহেতু 26ৰ পিছত আকৌ ডিলিমিনেশ্যন হ'ব, সেইকাৰণে তেখেতসকলে এইটো এটা মিছন মোডত তেওঁলোকৰ যিখিনি হেৰি আছে এটা প্লেনিং লৈ তেওঁলোকে আগবাঢ়ক, যে তেওঁলোকৰ যিখিনি কথা ইলেকশ্যন কমিশ্যন বা কোৰ্ট আছে কিবা আছে গণতান্ত্ৰিকভাৱে যিখিনি কৰিব পাৰে তেওঁলোকে কৰক, সেইখিনি মই আশা কৰোঁ। অসমৰ ক্ষেত্ৰত আপুনি এটা কথা নিশ্চিত যে আছুৰ যিটো এগ্ৰিমেণ্ট আছিল সেইটো টোটেলি ৰং আছিল। তাৰ কাৰণে চৰকাৰ হৈছে কিবা হৈছে বেলেগ কথা, কিন্তু সাংবিধানিক আমি দেখিছে যে এই ক্ষেত্ৰত মই ভাবোঁ BTC বা বড়ো ৰাজনীতি কৰাসকলৰ বা নেতৃত্ব যথেষ্ট মানে দূৰদৰ্শী। কাৰণ তেওঁলোকে চুক্তি কৰিছে, তেওঁলোকে একেলগে সংবিধান সংশোধন কৰিছে। অসম চুক্তি কিমান আগতে হৈ গ'ল, কিন্তু আজিলৈকে চুক্তি কোৱা কথা একো নহ'ল। গতিকে আজি হয়তো অসমত আলফা বা আছুৰ যিটো দুৰ্বলতা, এই দুৰ্বলতা সুবিধাখিনি হয়তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি RSS উঠাব বিচাৰিছে, এইটো হৈছে বেলেগ একো কথা নহয়। কিন্তু এইটোৰ দ্বাৰা কোনো জাতি কোনো সম্প্ৰদায় সুৰক্ষিত নহয় বুলি ভাবোঁ। বৰঞ্চ অসমৰ মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক বা এনেকুৱা ধৰণৰ ৰেচিয়েল যিটো এটা হেৰি আছে সেইটো বাঢ়িব। বিজেপি বা কিছুমান ব্যক্তি সংস্থাপন বা এনেকুৱা ধৰণৰ নেতা হেৰি কৰা কথাটোৱে হৈছে বুলি মই ভাবোঁ। মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাক কৰ্তৃপক্ষ চেঞ্চেলাৰ ভাইচ চেঞ্চেলাৰ ক্লিয়াৰলি কৈছোঁ যে তেওঁলোকে সিদ্ধান্ত বাতিল কৰক, অন্যথা ইয়াৰ পৰা তেওঁলোকে পলাবলগীয়াৰ কোনো কথা নাই। কাৰণ তেওঁলোকৰ একাডেমিকেল ক্ষেত্ৰত যথেষ্ট কৰিব পৰা কাম আছে। ইভেন তেওঁলোকে সময়মতে কিতাপবিলাক দিব নোৱাৰে। গতিকে কোন VC আছে কোন চেঞ্চেলাৰ আছে মই কথা বুজি নাপাওঁ, যে তেওঁলোকে এই ধৰণৰ সিদ্ধান্ত পিপুল বিৰোধী সিদ্ধান্ত, জনসাধাৰণ বিৰোধী সিদ্ধান্ত। আজি দেখক আজি থমনা কলেজৰ আমাৰ সেইসকল আহিছে, অসমীয়া পঢ়ি ল'ৰা ছোৱালীবিলাকে কেনেকৈ ইংৰাজী তেওঁলোকে হেৰি কৰিব। গতিকে এই ধৰণৰ সিদ্ধান্ত, এই যে ল'ৰা ৰজাৰ যিটো সিদ্ধান্ত এই ধৰণৰ কোনো মানি লোৱা নহয়। যদি তেওঁলোকে এই সিদ্ধান্ত বাতিল নকৰে তেওঁলোকক ইয়াৰ পৰা উৎখাত কৰাৰ ভিতৰত নিশ্চয় কথা। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं।
गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।